সমগ্র দাদাগিরি নচলিব হাঙ্গার সমগ্র জননী হাঙ্গার সমগ্র সমগ্র দাদাগিরি চলিলাই নমা আপোনালোকে অকণমান থুলমূলকৈ মোক ব্ৰিফ আমি এনেইতো মঞ্চৰ মই ৱাৰ্কিং প্ৰেচিডেণ্ট আৰু তেখেত নাজাৰি হয় তেখেতে মঞ্চৰ প্ৰেচিডেণ্ট অজিত মঞ্জিল কৌশিকাৰী আৰু উপস্থিত ৰূপত তেখেতে আৰু গাঁওবুঢ়া এছ'চিয়েশ্যন আছে ৰাইটাৰ ছেক্ৰেটাৰীটো আছে। এতিয়া কথাটো হৈছে যোৱা 23 আৰু 24 তাৰিখত আপোনালোকৰ বাজেট ছেশ্যন আছিলে এই বাজেট ছেশ্যনৰ কিছুমান কিবা ৰেষ্ট্ৰিক্টেড হলিডে লোৱা হৈছে যি ৰেষ্ট্ৰিক্টেড হলিডেটো আমাৰ বড়ো জাতিৰ কাৰণে খুব মানে ৰিয়েকশ্যন হয় এইটো ভাল হোৱা নাই। আমি এইটো অপ'জ কৰোঁ ষ্ট্ৰংলি যেনিবা এই 13 নম্বৰত দেশী বুলি কোনোবা জাতি আছে নেকি দেশী আমাৰ বি টি চি অঞ্চলত দেশী কোন নহয় দেশী জাতি চ' নাই জাতি নাই এই জাতি মানে ক'ৰবাৰ পৰা ওলাই আনি আলি মেজ ডে লেগাচি অফ দেশী অৰিজিন বুলি কৈছে। আলি মেজটো বড়ো মানুহ মেজ মানুহ এই 1206 মানে খ্ৰীষ্টাব্দত বক্সেন খিলজি যেতিয়া খাব আহিছিলে এই আলি মেজজনে বক্সেন খিলজিক সহায় কৰিছিলে। এই মানে যেতিয়া সহায় কৰাৰ পিছত তেওঁ মানে এই কিবা লৈ যাবৰ কাৰণে ত্ৰিপুৰালৈ যাবৰ কাৰণে বক্সেন খিলজি আহি এই কামৰূপ ৰাজ্যক অত্যাচাৰ কৰিলে। তাৰ মানে 10,000 মানে ঘোঁৰা আছিলে আৰু চিহ্ন আছিলে 10,000 ঘোঁৰাই বহুত অত্যাচাৰ কৰিলে। তেতিয়া এই ৰাজা ইয়াত আছিলে বড়ো মানুহ বড়ো ৰাজা সেইটোৱে তাত মানে আক্ৰমণ কৰিলে। আক্ৰমণ কৰাৰ পিছত তেওঁ ডিষ্ট্ৰাকশ্যন হৈ গ'ল গোটেই ডিষ্ট্ৰাকশ্যন গোটেই ৰুটেন আপ এখন কোনোৰকম চিহ্ন তেওঁ গৈ পলাই তেওঁ পাৰিলে সেইখিনি। গতিকে ইয়াত হিষ্ট্ৰী মানে এই সময়ত বড়োসকলৰ আছিলে আৰু মেজ মানুহ ইয়াত আছিলে। ইয়াত কোনো দেশী বুলি কোনো জাতি নাই। আৰু এই যেতিয়া বক্সেন খিলজিয়ে খাবলৈ আহিছিলে সেই সময়ত এজন মানে মিনাজ চিৰাজউদ্দিন নামৰ এজন লেখক আছিলে পাৰ্চন ৰাইটাৰ মৌলানা আবু মানে মিনাজ চিৰাজউদ্দিন তেওঁ লিখিছে আৰু কি এই সময়তে তেওঁ লিখিছে মানে হিষ্ট্ৰীবিলাক মানে যি যুদ্ধ আহিছিলে সেই চাইডৰ পৰা সুধি গোটেইটো হিষ্ট্ৰীতে সেই সময়ত লিখিছে। তেখেতে সেইখন খামৰূপত 3টা গোষ্ঠীৰ মানুহ লিখিছে। ইয়াত মানে মেজ মানুহ আছিলে কোচ মানুহ আছিলে খাৰুমান আছিলে এই 3টা আৰু এই 3 জাতি চাইবেৰিয়াত ডেভেলপ পাইছে তেওঁ তুলি পাইছেতো এই চাইবেৰিয়াত যি ওলাইছিলে এই চাইবেৰিয়াৰ মানুহ থকা মানুহবোৰে ইয়াত পাইছে বুলি কৈছে এতিয়া দেশী মানুহ ক'ত আহিলে এতিয়া আমাৰ হিষ্ট্ৰী মানে বিক্ৰী কৰাইছে কোনো এক্সিষ্টেঞ্চ নাই। এইটো আমি সেইকাৰণে আমি অপ'জ কৰোঁ ষ্ট্ৰংলি আৰু এইটো ইমিডিয়েটলি উঠাই ল'ব লাগে এইটো কৰিব লাগে এইটো আমি ক'লোঁ। আৰু হয় হয় আৰু এটা যে মানে ডাক ব্ৰিটিছ দিৱস শলিদাসকলৰ কাৰণে এইটো 22 ডিচেম্বৰ হ'ব 22 ডিচেম্বৰ 6 পূব ফাইগুটিবোৰ জানে ফাইগুটিবোৰ বড়োসকলৰ আছিলে। ইয়াত প্ৰথম ৰাজা আছিলে আইৰং ৰজা বুলি কয়। তেওঁৰ মানে কিবাটো কৈছে 1700 BC সেই সময়ত তেওঁ ৰাজত্ব কৰিছিলে আৰু তেওঁৰে মানে যিবিলাক ডিচেণ্ডেণ্ট শতকাসুৰ গজধৰ সম্ৰাসুৰ আৰু মানে নৰকাসুৰ ভগদত্ত আৰু তাৰপিছত মানে বৰ্মন বংশ আহিলে বৰ্মন বংশ তাৰপিছত আকৌ ম্লেচ্ছু বংশ আহিল চালচালুক বংশ এই গোটেইবিলাক আমাৰ মানে বেছ কেৰা বড়োসকলৰ আছিলে। আৰু হিষ্ট্ৰীবিলাক লিখিছে মহাভাৰতত এই মানে মানে ম্লেচ্ছু টেৰিটৰি লিখিছে ক'লে ম্লেচ্ছু টেৰিটৰি ম্লেচ্ছু দেশ বুলি কৈছে এবং দেশ বুলি কৈছে হয় ম্লেচ্ছু দেশ বুলি কৈছে। এতিয়া কোনো ঠাইত মানে পৰীক্ষাৰ নামত নাই সেই গতিকে এইবিলাক লিখি আমাৰ হিষ্ট্ৰীক বিক্ৰী কৰাইছে আৰু বড়ো জাতিৰ যিটো অস্তিত্ব এই অস্তিত্ব নাইকিয়া কৰা হৈছে আৰু কি এই গতিকে সেইটো মানে ৰিয়েকশ্যন চেনচিটিভ বস্তু এইটো ৰিয়েকশ্যন নকৰি পলিটিকেল বেনিফিট কাৰণে কৰিছে মাত্ৰ এটা হিষ্ট্ৰীটো আমি বিক্ৰী কৰিব নোৱাৰোঁ না কৰিব নোৱাৰে। সেই গতিকে আপোনালোকে এইটো যিটো মানে ডিচিশ্যন লৈছে এইটো খুব অন্যায় হৈছে। এটা জাতিৰ যিটো হিষ্ট্ৰী এই হিষ্ট্ৰীক ধ্বংস কৰি
এটা জাতিৰ অস্তিত্ব শেষ কৰাৰ এটা মানে স্বতন্ত্ৰ চলা হৈছে বুলি আমি মানে ভাবিছোঁ আৰু এনেটো আমি ক'ব লাগিছোঁ যিটো মানে আমি পাইছোঁ ছেক্ৰেটাৰী বিল্ডিং সেনেকৈ আমি পালোঁ এইটো আমি বহু আপোনাৰ মানে ষ্ট্ৰাগল বহুত চেক্ৰিফাইচ হাজাৰ হাজাৰ মানুহ মানে লাইফ লছ দিছে এই লাইফ লছ হৈ এইটো বনোৱাৰ পিছত আৰু ইয়াত আহি প্ৰমোদ বড়ো এই ভিতৰত সোমাই বড়োসকলৰ অস্তিত্ব নাছিল বুলি ক'লে কৰিব সহযোগ কৰিব এইটো ইমান ডাঙৰ বেয়া কথা ক'লে এই নাজানা মানুহ এই অজ্ঞান মানুহে এই শ্বেয়াৰত বহি কোনো জ্ঞান নথকা মানুহ শ্বেয়াৰত বহি ই যাহা তাহা মানে হকে নহকে মানে কিবা সিদ্ধান্ত লৈ থাকিব আৰু এটা ল' এণ্ড অৰ্ডাৰ যদি প্ৰব্লেম হয় এইটো এতিয়া কি হ'ব ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন কোন আছে ইয়াতো ইমান ডাঙৰ মানুহ আছে IAS অফিচাৰ আছে IPS অফিচাৰ আছে এই IPS অফিচাৰে এতিয়া এই আমাৰ সাধাৰণ মানুহক আমি মানে নিজৰ ৰিচেণ্টমেণ্টটো প্ৰটেষ্ট কৰিব কাৰণে অহাৰ কাৰণে তেওঁলোকে আমাক মানে বাধা দিব লাগিব এই মূৰ্খৰ কাৰণে এইবিলাক মূৰ্খ এইবিলাক আগতে তেওঁলোকে এৰেষ্ট কৰিব লাগিছিল এই প্ৰমোদ শুড বি এৰেষ্টেড ইমিডিয়েটলি এনেকুৱা সিদ্ধান্ত ল'ব নোৱাৰে এনেকৈ সিদ্ধান্ত কিয় ল'ব এইবিলাক মূৰ্খ থকাৰ কাৰণে আমাৰ ডাঙৰ ডাঙৰ অফিচাৰবিলাকৰ বদনাম হৈছে এইবিলাক গাড়ীত থাকিব নালাগিব একো নাজানা মানুহ একো ইলিটাৰেট মানুহ অজ্ঞান মানুহ এইবিলাক আমি গোটেই মানে আনকুৱালিফাইড মানুহ এই IAS IPS অফিচাৰ মানুহবিলাক এতিয়া আমাক মানে বাধা দিবৰ কাৰণে আহিব লাগিব ইয়াত আপোনালোকে আহিব লাগিব এই যিবিলাক মানে এই দুটাৰ বাদে বেলেগ কিবা আছে বেলেগ নাই বেলেগ বহুত আছিলে যিখন মেমৰেণ্ডাম এখনটো বাৰু লিষ্টখন হ'ল মেমৰেণ্ডাম বেলেগকে আপোনালোকে বনাইছিলে মই এবাৰ চাই এইটো প্ৰিন্সিপাল বেলেগ দিয়া হৈছে আপুনি দিব এইটো আমাৰ এইটো গভৰ্ণৰৰ আছে ওকে আৰু এটা চিফ মিনিষ্টাৰ চিফ মিনিষ্টাৰ থ্ৰু প্ৰিন্সিপাল ছেক্ৰেটাৰী আৰু এইটো হ'ল CM ওকে तर আমি CM ইয়াত কিবা ৰিচিপ্ট লাগিব ন এইবিলাক অজ্ঞান মানুহ বহি ইয়াত বহি এই দেশ চলাব বিচাৰিছে এই কেলকুলেশ্যনখিনি এজ এন অফিচাৰ মই কৰাটো ঠিকো নহয় মোৰ কথা হৈছে এজ এন অফিচাৰে হওক বা এজন মানুহ হিচাপে যে আমি বড়োলেণ্ডত যিখিনিয়ে মানে জাতিয়ে কওঁ লাগে কমিউনিটি কওঁ লাগে ধৰ্ম কওঁ লাগে বেলেগ বেলেগ থাকিবই নিশ্চয় আছেও কিন্তু ডেফিনেটলি এইটো আপোনালোকেও নিবিচাৰ এজ এ হিউমেন বিং এজ এন অফিচাৰ মই নিবিচাৰ চবে একেলগে থকাটো শান্তিৰে থকাটো হিষ্ট্ৰীৰ কথা ছাৰ আপুনি আলোচনা কৰিলোঁ আপোনাৰো ষ্টাফ আছে বিভিন্নজনৰ লগত আপুনি যে আমি যিটো যুক্তি দিছে যে প্ৰাক জ্যোতিষপুৰৰ লগত সম্পৰ্ক আছে প্ৰাক জ্যোতিষপুৰটো আমাৰ বড়ো কছাৰী বুৰঞ্জীৰ লগত মানে ওতঃপ্ৰোত জড়িত গতিকে সেইটো কলিতাসকলক কেনেকৈ ডিভোৰ্চ হিচাপে দিব পাৰে কলিতাসকলক প্ৰাক জ্যোতিষপুৰটো কলিতাসকলৰ বুলি কোৱা হ'ল তাৰমানে বড়ো হিষ্ট্ৰীটো বিক্ৰী কৰা হ'ল সেইটো আমি সহ্য নকৰোঁ বেলেগটো দিলে আমাৰ ক'ব লগা নাছিল কিন্তু প্ৰাক জ্যোতিষটো কেনেকৈ বেলেগ এটা দিয়ক বুজি পাইছোঁ আপোনালোকে যিখিনি পইণ্ট ক'লে সেইটো মই বুজি পাইছোঁ আপোনালোকৰ কথাখিনি মই অলপ অনুধাৱন কৰিব পাৰিছোঁ যে য়েছ এইটোত ক'ৰবাত এটা অলপ আৰু মানে আমি আৰু অলপ মানে বিশ্লেষণ কৰিবলৈ কথাটো আৰু অলপ যাব সেইখিনি আমি বুজি পাইছোঁ বাকী নিশ্চয় আমি চাওক এইটো আমি একেলগে কৰিব লাগিব আমি ভিতৰত আছোঁ আপোনালোকে বাহিৰত আছে সেইটো বুলি আমাৰ মাজত পাৰ্থক্য একো নাই সমাজখনত আপোনালোকো আছে আমিও আছে একেলগে চলিব লাগিব চ' ডেফিনেটলি আমি এইটোত একেবাৰে এনেকুৱা নহয় আৰু যে আমি একেবাৰে নাচাম আমি বিশ্লেষণ কৰিম আৰু আমি 7 দিনলৈকে বাট চাম 7 দিন বা 10 দিনৰ ভিতৰত যদি আমি ৰিজাল্ট নাপাওঁ তেতিয়াহ'লে আমি হয়তো মানে আপোনালোকে খালি এটা মই অনুৰোধ কৰিম আপোনালোকে 7 দিন 10 দিনৰ কথা কৈছে মই দিন এটা নিদিওঁ কিন্তু আপোনালোকে যিকোনো এনেকুৱা এটা ষ্টেপ লোৱাৰ আগতে আপোনালোকে এবাৰ আমাৰ মানে যিকেইজন নালাগে যিকেইজন ইয়াৰ ওচৰতে থাকে ধৰি লওক দুই এজন ডাঙৰ অলপ জ্যেষ্ঠ মানুহ আহি লাগিলে আমাৰ চিফকে লগ ধৰিলে যে আমিতো এনেকুৱা কৰিব গৈছিলোঁ যি ডিচিশ্যন লৈছে আমাৰ ডিচিচি অথৰিটিজ পৰা সেইটো মানে ইমিডিয়েটলি মানে বিদ্ৰোহ কৰা কাৰণে যিটো মানে হিষ্ট্ৰিকেলি সেইটো কোনো সম্ভৱ নহয় আপুনি যে চিন্তাই ল'ব মই আপোনাক কৈছোঁ মই আপোনাৰ কথাটো মাজতে ৰখাই দিছোঁ এইটো কাৰণে কাৰণ মই এই তেওঁ ঠিক আছে যদি এইটো বাজেটত আমি প্লাছ কৰিছোঁ এতিয়ালৈকে বাজেট ছেশ্যনত প্লেচ কৰা হৈছে তেতিয়াও এইটো যে কিবা ফাইনেলাইজ হৈ গ'ল তেনেকুৱা বুলি একো নাই কিন্তু আপোনালোকে যিটো কৈছে যে 7-10 দিনৰ ভিতৰত 7-10 দিনৰ ভিতৰত কিবা এটা কৰিব বিচাৰিছে চ' মোৰ ৰিকুৱেষ্ট এইটো থাকিব যে এনেকে ৰাস্তাত কোনেও কথা পাতিব নোৱাৰে হয় না আপোনালোকৰ ভালকে কথা শুনিব পাৰিম আজি এবাৰ বতৰটো ভাল কাইলৈ ৰ'দ দিব বৰষুণ দিব আপোনালোকৰ কষ্ট তাতকৈ যিহেতু আপোনালোকে নিজৰ প্ৰুফখিনি আজি জনালে ঠিক আছে
খালি নেক্সট টাইম যেতিয়া আপোনালোকে কৰিব কাইণ্ডলি যিহেতু আপোনালোকে অলৰেডি মেমৰেণ্ডামখন দিলে আৰু ডেফিনেটলি আমাৰ যিমান জ্যেষ্ঠ চিনিয়ৰ অফিচাৰ আছে বা আমাৰ বহুতৰ ছাৰক লৈ পিনে অন্য যিখিনি আমাৰ পলিটিকেল যিটো আছে তেওঁলোকৰ সকলোৰে লগতে নিশ্চয় এইটো কথা পতা হ'ব ডিছকাশ্যন হ'ব তো আপোনালোকে নেক্সট কিবা এটা পৰৱৰ্তী কিবা এটা ডিচিজন লোৱাৰ আগতে কাইণ্ডলি এবাৰ তেওঁলোকৰ লগত এবাৰ আহি পেলাই যে এইটোতো আমি দেখিছিলোঁ কি কৰিলে কি ভাবিছে কি নহয় আপোনালোকে তাৰ পাছত যদি নহয় তেতিয়াহ'লে এইখন গণতন্ত্ৰ আপোনালোকে নিশ্চয় নিজৰ নিজৰ আৰু এটা কমপ্লেইন মানে মই বিচাৰিছো আমাৰ চবৰে যাতে এটা স্যার এটা কমপ্লেইন আৰু গভর্নমেন্ট অফ বডোল্যান্ড টেরিটরিয়াল রিজন ফাইনান্স ডিপার্টমেন্ট আমার সরকারটো আমি জনাত বিটিসি একটৰ পিছত কনস্টিটিউশনালি যেটো মেন্ডেটেড হৈছে সংবিধানৰ যেটো লিখা আছে বডোল্যান্ড টেরিটরিয়াল কাউন্সিল আছে গভ অফ বডোল্যান্ড টেরিটরিয়াল কাউন্সিল হ'ব লাগে আচ্ছা বডোল্যান্ড টেরিটরিয়াল গভর্নমেন্ট কেতিয়াৰ পৰা হ'ল আপোনালোকে গভৰ্ণৰৰ পৰা অৰ্ডাৰ বা নটিফিকেশন পাইছে নেকি পিটিআর গভর্নমেন্ট বুলি ওকে মই টেরিটৰিয়েলখনৰ বিষয়ে নাজানিম মই এইটো হ'ব লাগে বডোল্যান্ড টেরিটরিয়াল কাউন্সিল হ'ব লাগে বিটিসি এইটো কি হয় চাওক আপোনালোকেতো জানেই বাজেটবিলাক যেতিয়া বনাই আমাৰতো হস্পিটেলাইজ হৈ গৈছে ৰাতিলৈকে হৈ থাকিবলৈ কেতিয়াবা এনেকুৱা কাউন্সিলৰ জেগাত ৰিজনৰ জেগাত কাউন্সিল কিবা কিবি অলপ 19-20 হৈ যাব পাৰে সেইটো ৰিজনটো আজিলৈকে চৰকাৰৰ ইমান ডাঙৰ দিল্লীত পাৰ্লামেণ্টতো পাছ হোৱা নাই না কেনেকে ৰিজনটো গভৰ্নমেণ্ট হ'ব পাৰে এইটো আনকনস্টিটিউশনাল ডিসি সেক্রেটারি ইজ ওয়ান অফ দি বিগ what you call council head office so it is government of India যেটো সিম্বলটো আছে কিন্তু জেস্টিসৰ কথা আছে writing government of Bodoland region it's totally illegal violation of Indian constitution এইটো আপোনালোকে রিমাইন্ড কৰি দিও ঠিক বলে ইট শুড বি কাউন্সিল নট রিজন এই এরিয়াটো হে রিজন হৈছে because BTA এখন মই ৰাখি থৈ দিওঁ আৰু আণ্ডাৰলাইন কৰি লওঁ তেতিয়া এটা কপি আছে না নাই sir বডোল্যান্ড টেরিটরিয়াল রিজনটো বিটিআৰটো এটা এৰিয়া হে আগৰ এইটো জানা হৈছিল বিটিএৰ জায়গাত বিটিআৰ কৰা হৈছে বাট গভৰ্নমেন্ট ইজ ষ্টিল বিটিসি আপুনি এই বিটিসি কাউন্সিলৰ যেটো নেম প্লেট সেইটো চেঞ্জ কৰিব নোৱাৰে আপোনাৰ অফিচৰ ৰাইটিং পেটটো কি বডোল্যান্ড টেরিটরিয়াল কাউন্সিল লিখে নহয় জানো ইহঁতে কেনেকে বিটিআৰ কেনেকে লিখে violation of Indian constitution ঠিক আছে মই আকৌ আপোনালোকক হেৰি কৈছো থেংক ইউ আপোনালোকে আহিলে আৰু আপোনাৰ নামটো কি ক'লে মই বিএসসি যেতিয়া গোট হৈছিলে এইবাৰ ইয়ে আছিল হয় নেকি আপুনি বলছো ওদালগুৰিত যোৱা হয় নাই যাই দিয়ক থেংক ইউ দেই